আৰ্টিকল আজি আমি আৰ্টিকলৰ বিষয়ে আলোচনা কৰিম আৰ্টিকল তিনি প্ৰকাৰৰ এ এন আৰু ডি এ আৰু এনক ইনডেফিনিট আৰ্টিকল বুলি কোৱা হয় আৰু ডিক ডেফিনিট আৰ্টিকল বুলি কোৱা হয় টিএইচিক আমি কেতিয়াবা ডি বুলি আৰু কেতিয়াবা দা বুলি উচ্চাৰণ কৰিব পাৰোঁ তোমালোকে জানানে সেইটো টিএইচিক আমি ডি আৰু দা বুলি উচ্চাৰণ কৰিব পাৰোঁ এতিয়া কেতিয়া ডি বুলি কম আৰু কেতিয়া দা বুলি কম ভাৱেলৰ আগত থাকিলে টিএইচিক আমি ডি বুলি উচ্চাৰণ কৰিম যেনে দি এপল দি অৰেঞ্জ এ আৰু অ দুটা ভাৱেল হয়নে সেইকাৰণে আমি টিএইচিক ডি বুলি উচ্চাৰণ কৰিলোঁ এতিয়া চাম দা বুলি কেনেকৈ উচ্চাৰণ কৰিম কনসনেন্টৰ আগত থাকিলে আমি টিএইচিক দা বুলি উচ্চাৰণ কৰিম যেনে দ্য কেট দ্য ডগ চি আৰু ডি যেহেতু দুটা কনসনেন্ট গতিকেলৈ আমি কি বুলি উচ্চাৰণ কৰিলোঁ দা বুলি উচ্চাৰণ কৰিলোঁ টিএইচিক আমি দা বুলি উচ্চাৰণ কৰিলোঁ এতিয়া যিকোনো এটাক বুজাবলৈ অৰ্থাৎ একবচনৰ আগত এ আৰ্টিকল ব্যৱহাৰ কৰিম হয়নে এটা বস্তু যেনে এ কেট এটা মেকুৰী এ ডগ এ পেন যিকোনো এটাক বুজাবলৈ এ ব্যৱহাৰ কৰিলোঁ আৰু ৱৰ্ডৰ প্ৰথম আখৰটো যদি ভাৱেল এ আই অ' ইউ থাকে তেন্তে এন ব্যৱহাৰ কৰিম যেনে এন এপল এন আমব্ৰেলা আৰু কেতিয়াবা ভাৱেলো যদি কনসনেন্টৰ দৰে উচ্চাৰণ হয় তেতিয়াহ'লে আমি এ ব্যৱহাৰ কৰিম যেনে ইউনিভাৰ্চিটি যিহেতু ইয়াত ইউ ভাৱেল হোৱাৰ স্বত্তেও ইউ উচ্চাৰণ কৰিছে ই আৰু উ উচ্চাৰণ হৈছে গতিকেলৈ আমি কি বুলি ক'লোঁ ইয়াৰ আগত এ ব্যৱহাৰ কৰিলোঁ ঠিক আছে ভাৱেল হোৱাৰ স্বত্তেও আমি এ ব্যৱহাৰ কৰিলোঁ এতিয়া কোনো এটা নিৰ্দিষ্ট বস্তুক বুজাবলৈ ডি আৰ্টিকল ব্যৱহাৰ কৰোঁ যেনে দ্য কাউ দ্য ডগ যিহেতু কাউ আৰু ডগক আমি পইণ্ট আউট কৰি দিছোঁ দেখুৱাই দিছোঁ আঙুলিৰে দেখুৱাই দিছোঁ সেইটো কাৰণে আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিলোঁ এতিয়া দ্য আৰ্টিকলৰ ব্যৱহাৰ বিষয়ে আহাচোন আলোচনা কৰোঁ দ্য আৰ্টিকলক আমি কি বুলি কওঁ ডেফিনিট আৰ্টিকল যিহেতু আমি ডিফাইন কৰি দিম ইয়াক পইণ্ট আউট কৰি দিম নিৰ্দিষ্টকৈ দেখুৱাই দিম এতিয়া দ্য আৰ্টিকলৰ ব্যৱহাৰৰ বিষয়ে আমি আলোচনা কৰিম কেতিয়া দ্য আৰ্টিকল ব্যৱহাৰ হয় কোনো এটা গুড হিচাপে বুজাবলৈ হ'লে দ্য আৰ্টিকল ব্যৱহাৰ কৰা হয় যেনে দ্য কেমেল ইজ এ বেষ্ট অফ বাৰ্ডেন ইয়াত কেমেল এটা কেমেলক বুজোৱা হোৱা নাই ইয়াত গোটেই কেমেলৰ জাতিটোকে বুজোৱা হৈছে গোটেইবোৰ কেমেলক বুজোৱা হৈছে সেইটো কাৰণে আমি ইয়াৰ আগত কি ব্যৱহাৰ কৰিলোঁ দ্য আৰ্টিকল ব্যৱহাৰ কৰিলোঁ হয়নে কেতিয়াবা আমি আকৌ কৈছোঁ যে কেতিয়াবা দ্য বুলি টিএইচি ডেফিনিট আৰ্টিকল আৰু পবিত্ৰ ধৰ্মগ্ৰন্থ আৰু বাতৰি কাকতৰ আৰু আলোচনীৰ আগত আমি দ্য আৰ্টিকল ব্যৱহাৰ কৰিম যেনে দ্য ৰামায়ণ দ্য বাইবেল দ্য আছাম ট্ৰিবিউন আমি কি ব্যৱহাৰ কৰিলোঁ দ্য আৰ্টিকল ব্যৱহাৰ কৰিলোঁ